So hello friends, স্বাগতম জনাইছো আপোনালোকৰ YouTube চেনেল অসম ড্ৰাইভিং স্কুলত। So friends, আজি মই আপোনালোকৰ বাবে পুনৰ আৰু 6টা প্ৰশ্ন লৈ আহিছো। যদি আগৰ আপুনি 5টা প্ৰশ্নটো চোৱা নাই, তো তেতিয়া হলে ওপৰৰ আই বাটনত লিংকটো দিয়া আছে, তাত ক্লিক কৰি আপুনি আগৰ কেইটা চাব পাৰে। তো friend, বলক দেৰি নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰো। So friends, ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা কওঁ কি যদি আপুনি এই ভিডিওটো একদম শেষলৈকে চাই তো তেতিয়া হলে আপুনি জিতিব পাৰে এটা ৰিচাৰ্জ 28 দিনৰ বাবে আপুনি এটা ৰিচাৰ্জ জিতিব পাৰে কিয়নো এই ভিডিওটোত মই এটা গিভৱে ৰাখিছো যেটো কথা মই আপোনালোকক ভিডিওটোৰ শেষত কৈ দিম কেনেকৈ কি কৰিব লাগিব আৰু কি ৰিচাৰ্জ পাব কি টকা ৰিচাৰ্জ কোনটো ভৰাই দিম আৰু কি পাব সেইখিনি গোটেইখিনি কথা ভিডিওটোৰ শেষত কৈ দিম আপুনি ভিডিওটো এতিয়া সম্পূৰ্ণ চাই যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰি দিব আৰু গিভৱেত পাৰ্টিসিপেট কৰিবলৈ হলে কি কৰিব লাগে হেতু মই কৈ আছো 6 নম্বৰ প্ৰশ্ন ইয়াত কাষত থকা চিহ্নটো অৰ্থ কি তো ইয়াত দিয়া আছে বাওফালে দি গাড়ী অতিক্ৰম নিষেধ দ্বিতীয়তে দিয়া আছে সোঁফাললৈ ঘোৰা নিষেধ তৃতীয়ত দিয়া আছে ইউটাৰ্ণ নিষেধ তো ইয়াৰে আপুনি কিটো হ'ব বুলি ভাবে কোনটো হ'ব বুলি ভাবে হেতু মোক কমেন্ট কৰি ক'ব নাইবা ভিডিওটোৰ শেষত যেটো এনসাৰ শীট আছে আপুনি তাতো চেক কৰি ল'ব পাৰে তো আপুনি 6 নম্বৰ অপচনটো গম পালে বা 6 নম্বৰ প্ৰশ্নটো আপুনি গম পালে তো এতিয়া আইছো 7 নম্বৰ প্ৰশ্নলৈ তো চাও 7 নম্বৰ প্ৰশ্নটো কি আছে 7 নম্বৰ প্ৰশ্নটো তেনেকুৱাই কাষত চিহ্নটোৰ অৰ্থ কি তো কাষৰ ইয়াত চিহ্ন এটা দিয়া আছে যেটোৰ অৰ্থ আপুনি ক'ব লাগে তো ইয়াত আছে হিঙা বজোৱা নিষেধ হিঙা বজোৱা বাধ্যতামূলক ইয়াত আছে আৰু ইচ্ছা কৰিলে হিঙা বজাব পাৰে তো ইয়াৰে কিটো হ'ব বা কোনটো হ'ব আপুনি হেতু মোক কমেন্ট কৰি কক নাইবা ভিডিওটোৰ শেষত যেটো এনসাৰ শীট আছে আপুনি তাত চাইও ক'ব পাৰে বা আপুনি কোনটো হ'ব বুলি ভাবে হেতু মোক কমেন্ট কৰি ক'ব পাৰে আপুনি কেইটা শুদ্ধ উত্তৰ দিব হেতু মোক প্লিজ কমেন্ট কৰি ক'ব তো এইটো আপুনি নিশ্চয় গম পালে 7 নম্বৰ প্ৰশ্ন তো এতিয়া আইছো 8 নম্বৰ প্ৰশ্নটো চাওচোন কি আছে 8 নম্বৰ প্ৰশ্নত 8 নম্বৰ প্ৰশ্নটো এটা চিহ্ন দিয়া আছে যাৰ অৰ্থ আপুনি ক'ব লাগে বা আপুনি তাক দেখাবলৈ চিনি ল'ব লাগিব তো ইয়াতে কাষৰ চিহ্নটোৰ অৰ্থ কি তো ইয়াত তিনিটা অপচন দিয়া আছে 1 নম্বৰ অপচন সন্মুখত ঠেক পথ দ্বিতীয় অপচন সন্মুখত ঠেক দলং তৃতীয় অপচন সন্মুখত দুয়োফালে পথ তো আপুনি কিটো বুলি ভাবে বা কোনটো হ'ব বুলি ভাবে হেতু কমেন্ট কৰি ক'ব তো আপুনি নহলে ভিডিওটোৰ শেষত যেটো এনসাৰ শীট আছে আপুনি তাত চাই ল'ব তো বলক আমি এতিয়া আগবাৰো 9 নম্বৰ প্ৰশ্নলৈ তো চাওচোন 9 নম্বৰ প্ৰশ্ন কি আছে 9 নম্বৰ প্ৰশ্নটো আছে কাষত থকা চিহ্নটোৰ অৰ্থ কি তো এইটো তেনেকুৱাই তো ইয়াত অপচনত দিয়া আছে ৰেল ষ্টেচন সমগত দ্বিতীয় অপচনত দিয়া আছে সন্মুখত ৰখিয়াবিহীন ৰেল ক্ৰসিং আৰু তৃতীয় দিয়া আছে ৰেল গেট থকা ৰেল ক্ৰসিং তো সৰি মোৰ ভুল হৈ গৈছিল তো গেট থকা ৰেল ক্ৰসিং তো আপুনি ইয়াৰ কোনটো হ'ব বুলি ভাবে হেতু মোক কমেন্ট কৰি ক'ব নাইবা প্ৰশ্নটোৰ যেটো এনসাৰ শীট আছে লাষ্টত আপুনি তাত চাই ল'ব পাৰে তো আপুনি এইবিলাক যেনেকুৱা সিম্বল য'ত দেখিব তাত আপুনি লগলে গম পাব লাগিব এইটো কিয় দিয়া আছে এইটোৰ অৰ্থ কি আপোনাৰ বাস ড্ৰাইভিং লাইসেন্সৰ কাৰণে নহয় আপুনি গাড়ী চলোৱা সময়তো এইবিলাক ফলো কৰি যাই থাকিব লাগিব এইবিলাক মানি চলিব লাগিব তো সেই কাৰণে মই আপোনালোকক এইবিলাক দি আছো তো এতিয়া বলক 10 11 নম্বৰ প্ৰশ্ন চাই লওক কি আছে তো 10 11 প্ৰশ্ন তেনেকুৱাই এটো এটা সিম্বল দিয়া আছে দুটাৰ প্ৰশ্নতে এটা সিম্বল আছে তো আপুনি তাৰ অৰ্থ ক'ব লাগে প্ৰথমটো কাষত থকা চিহ্নটো অৰ্থ কি তো প্ৰশ্নটো তেনেকুৱাই 1 নম্বৰ আছে সন্মুখত ঠেক পথ 2 নম্বৰ সন্মুখত ঠেক দলং 3 নম্বৰ আছে সন্মুখত পথ সংযোগ স্থল তো আপুনি ইয়াৰে কোনটো হ'ব বুলি ভাবে হেতু মোক কমেন্ট কৰি ক'ব তো 11 নম্বৰ প্ৰশ্ন 11 নম্বৰটো প্ৰশ্নটো তেনেকুৱাই সেম প্ৰশ্ন আছে তো সোঁফালে প্ৰৱেশ নিষেধ তো প্ৰথম প্ৰশ্নৰ অপচনত দিয়া আছে দ্বিতীয় অপচন আছে আপোনাৰ অতিক্ৰম নিষেধ তৃতীয় আছে বাওফালৰ পৰা প্ৰৱেশ নিষেধ তো ইয়াৰে কোনটো হ'ব হেতু আপুনি মোক কমেন্ট কৰি ক'ব নাইবা যিখন এনসাৰ শীট আছে তাত আপুনি গোটেইকেইটা প্ৰশ্ন চাই ল'ব আৰু আপুনি কেইটা শুদ্ধ উত্তৰ দিলে হেতু মোক কমেন্ট কৰি ক'ব হেতু ক'বলৈ নাপাহৰিব আপুনি কেইটা শুদ্ধ উত্তৰ দিছে কেইটা শুদ্ধ উত্তৰ দিব পৰা নাই হেতু ক'ব তো ফ্ৰেন্ড ভিডিওটোৰ আপুনি নিশ্চয় হয়তো প্ৰশ্ন উত্তৰ কেইটা পালে যদি উত্তৰ কেইটা পালে বা প্ৰশ্ন কেইটা আপোনাৰ ভাল লাগিছে তেনেহলে মোৰ ভিডিওটো এটা লাইক কৰি দিব যদি মোৰ চেনেলটো আপুনি নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো ফ্ৰেন্ড এতিয়া আইছো গিভৱেৰ কথাটো তো গিভৱেত কি হ'ব মানে মোৰ এই ভিডিওটো যিসকল ভিউৱাৰে চাইছে তো তাৰে মাজৰ এজন ভিউৱাৰে জিতিব পাৰিব এটা 28 দিনৰ ৰিচাৰ্জ তো হেতু কেনেকৈ পাব প্ৰথমতে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব লগতে মোৰ এই ভিডিওটোত এটা ভাল কমেন্ট কৰিব লাগিব কমেন্টটোত আপুনি যি লিখে আপুনি লিখিব পাৰে কিন্তু নিগেটিভ শব্দ বেয়া শব্দ লিখিব নোৱাৰে বেয়া শব্দ লিখিলে যদি সেই কমেন্টটো মই ৰিজেক্ট কৰি দিম বা সেই কমেন্টটো মই নলওঁ যদি সেই কমেন্টটো বেয়া শব্দ থাকে বেয়াকৈ আপুনি লিখে
তো সেইটো কমেণ্ট নহ'ব তো তাৰপিছত আপুনি কি কৰিব ভিডিঅ'টোত মোৰ এটা লাইক কৰিব লাগিব এই ভিডিঅ'টোত যিদিনাই 500 লাইক হ'ব সেইদিনা মই এই ভিডিঅ'টোৰ তলত যিবিলাক কমেণ্ট আহিব যিবিলাক ভাল ভাল কমেণ্ট যিবিলাক কমেণ্ট আহিব তাৰে মাজত এজন ভিউৱাৰক এই মই কিভাৱে ৰিজাল্টটো বা এই কিভাৱে যিজনে জিতিব তেওঁক মই দি দিম মানে সেই কমেণ্টটো ভাল কমেণ্ট হ'ব লাগিব সেইটো মই ৰেণ্ডম কমেণ্ট পিকাৰৰ পৰা তাক মই পিক আপ কৰি ল'ম লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব তো এতিয়া পুনৰ এবাৰ কৈ দিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব লাইক কৰিব লাগিব এটা ভাল কমেণ্ট কৰিব লাগিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব লাগিব তো তেতিয়াহে মোৰ এই যিটো কিভাৱে পাৰ্টিচিপেট সেইটো আপুনি পাৰ্টিচিপেট কৰিব পাৰিব তো এনেকৈ এইখিনি কৰাৰ পিছত যিদিনা ভিডিঅ'টোত 500 লাইক হ'ব সেইদিনা মই মোৰ এই ভিডিঅ'টোত তলৰ কমেণ্টবিলাক লৈ মই তাক আপোনালোকৰ মাজত ৰিজাল্টটো দি দিম বাছ আজিলৈ ইমানেই মই লগ পাম আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব আমাৰ চিট বেল্ট ব্যৱহাৰ কৰিব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব তো বাছ আজিলৈ ইমানেই